কথা এটা সুধিব পাৰিম নে বাৰু? কথা এটা সুধ এই আহকচোন বহি লওক সুধিবলৈ বহি লওক মই বুজিছে না সেই মথা ডাঙৰ পৰা আহিছোঁ। মথা ডাঙ সেই মথা ডাঙৰ পৰা আহিছোঁ মানে আপোনাৰ এইখন বাৰু হোলাং কাটনি হয় নাই? হয় হোলাং কাটনি হয়তো হেৰি নহয় আপুনি দেৱজিতক চিনি পায় নেকি? দেৱজিত কি লিখে দেৱজিত শৰ্মা দেৱজিত শৰ্মা ন এই হোলাং কাটনি ঘৰ এই চাকৰি বাকৰি কিবা এই পানী যোগানত কৰে নেকি? PhD দেৱজিত শৰ্মা এই ছোৱালী দুজনী আছে ছোৱালী দুজনী আছে হয় না? দেৱজিত শৰ্মা PhD কৰে বামুণ মানুহ এই বিয়া পতা নে নপতাব? ছোৱালী দুজনী আছে দেখোন। বিয়া পতা হ'ব বিয়া পতা ন? দেৱজিত শৰ্মা এই বামুণ মানুহ PhD চাকৰি কৰে চিনি পায়নে? ৰ'ব ছোৱালী দুজনী আছে এই দেৱজিত শৰ্মা এই আপোনাৰ PhD কৰে ছোৱালী দুজনী আছে বিয়া পতা ৰ'ব ৰ'ব সেই কথা এটা পাতি এই বগাকে মানুহজন বগাকে বগা ঠিক বগা নহয় অকণমান বগাই আৰু ধৰক মাগু বৰণীয়া বগা দেৱজিত শৰ্মা আচ্ছা নাকটো জোঙাকে আৰু অলপ দাড়ি ৰাখে আছে কমকে ৰাখে দেৱজিত শৰ্মা PhD কৰে ছোৱালী দুজনী বিয়া দিয়া নাই বিয়া দিয়া নাই দেৱজিত শৰ্মা PhD কৰে হোলাং কাটনিত ঘৰ আৰু নাকটো জোঙাকে চিনি পাই তাৰমানে কেলে নাপাম এই দেৱজিত শৰ্মা ন দেৱজিত শৰ্মা PhD কৰে আপুনি চিনি পায় নেপাওঁ বুজিছে চিনি পাওঁ নি কি দেৱজিত শৰ্মা আমাৰ গাঁৱত দেৱজিত শৰ্মা আমাৰ গাঁও হোলাং কাটনি গাঁও দেৱজিত শৰ্মাক নাপাওঁ মই চিনি নাপাওঁ সেইডালে ক'ত চিনি পাব এই আমাৰ গাঁওখনত শৰ্মা মানুহে নাই চব কোচ কলিতাই ভৰ্তি নমস্কাৰ এনেকুৱা ধৰণৰ ধুনীয়া হাস্য ব্যংগৰে ভৰপূৰ কমেডিৰ ভিডিঅ' উপভোগ কৰিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল কমেডি কিং লগতে আপোনাৰ হাততো তেনেকুৱা ধৰণৰ কোনো কৌতুকধৰ্মী কোনো কাহিনী যদি মজুত আছে তেন্তে আপোনালোকে আমালৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব আমাৰ হোৱাটছআপ নম্বৰ 9613344339
মই পুনৰ কৈছোঁ আমাৰ হোৱাটছআপ নাম্বাৰ 9613344439।